weather in Guwahati today. আৰু weather চাওক 37 আৰু এয়া চাওক weather in Jaipur today. আৰু আজি জয়পুৰৰ weather চাওক দেখিছে নমস্কাৰ বন্ধু বান্ধৱীসকল মই পল্লৱীয়ে আপোনালোক সকলোকে মোৰ চেনেলৰ আন এটি ভিডিঅ' লৈ স্বাগতম জনাইছো। বৰ্তমান আচলতে মই আছো জয়পুৰত মই থাকো জয়পুৰতে। তো আজি আচলতে জয়পুৰত গৰম কিন্তু বৰ্তমান শুনিবলৈ পাইছে যে অসমত জয়পুৰতকৈ গৰম বহুত বেছি। আৰু আজি মই অলপ আগতে নেটত চেক কৰিছিলো গুগলত চেক কৰিছিলো আৰু তেতিয়াও দেখি পাইছো সঁচাকৈ আজি আমাৰ ইয়াতকৈ জয়পুৰতকৈ মানে অসমত বহুত বেছি গৰম। আৰু সাধাৰণতে জয়পুৰত মে' জুন মাহত অত্যাধিক গৰম হয়। লাষ্ট ইয়াৰ এনেকুৱা সময়ত 42 43 হৈছিলে আৰু এইবাৰ কিন্তু 35 36 হৈ আছে। এইটো সময়ত জয়পুৰত সামাৰ ভেকেশ্যন চলি আছে ভাবি চাওক। আৰু এনেকুৱা সময়ত এইবাৰ অসমৰ ল'ৰা ছোৱালী স্কুল যাব লগা হৈছে। ইমান গৰমত ল'ৰা ছোৱালী স্কুল যোৱাটো আচলতে বহুত ডাঙৰ কথা। ল'ৰা ছোৱালীৰ হেল্থৰ কথাও জড়িত হৈ থাকে। আজি মই এটা তিলৰ চাটনি বনাব লৈছো। তিলৰ চাটনিটো বহুতেই টেষ্টি হয়। তো ভাবিছো আজি মই কেতিয়াবা বনাও কাৰণ মোৰ ছোৱালীজনীয়ে আইজনীয়ে খাই খুব বেছি ভাল পায় চাটনিটো। আজি বহুত দিন বনোৱা নাই গতিকে ভাবিছো আজি বনাও। আৰু কিহেৰে বনাও আৰু কেনেকেনো বনাও মই ভাবিছো তাকে আপোনালোকক অকমান দেখুৱাও। আপোনালোকে যদি বনাই খাই বহুত ভাল পাব। এয়া চাওক মই আজি লৈছো বুটৰ লগত তিলৰ চাটনি বনাবলৈ। এইটো হ'ল বুটটো মই বইল কৰি লৈছিলো। এয়া চাওক এইটো ধুনীয়াকৈ বইল কৰি লৈছো। এইটো এনেকৈ সিজি আছে। আৰু ইয়াৰ লগতে মই দুটা আলু বইল কৰি লৈছিলো। দুটা আলু বইল কৰি এনেকৈ সৰু সৰুকৈ এতিয়া কাটি লৈছো। আৰু ইয়াত আছে তিল এইখিনি আচলতে তিল মই পিচি থৈছিলো বেলেগ কিবা কিবি বনোৱাৰ কাৰণত। কিন্তু যদি আপোনালোকে ডাইৰেক্ট তিল লয় তেতিয়াহ'লে সেই তিলখিনি ধুনীয়াকৈ ভাজি পেলানি ডাইৰেক্ট পিচিবও পাৰে। এতিয়া এই যে তিলখিনি পিচি থোৱা তিলখিনি আছিলে এইখিনি মই এটা মিক্সি জাৰত এনেকৈ দি দিম। এয়া চাওক এইখিনি মিক্সি জাৰত দিলো। আৰু এতিয়া মিক্সি জাৰত দিয়াৰ পিছত মই ইয়াত অকণমান তেল দি দিম। মিঠাতেল দিছো আৰু প্ৰায় 1-1.5 চামুচমান তেল দিব লাগিব ইয়াত। এনেকৈ তেলখিনি দি দিলো। এতিয়া এইখিনি চাওক এইখিনি মই ভালকৈ পিচি ললো। আৰু এতিয়া যিহেতু মোৰ এইখিনি পাউডাৰ কৰাই আছিল অলৰেডি অকণমান তেল দি পিচি দিওঁতে হৈ গ'ল। এয়া চাওক একদম কেনেকুৱা মানে একদম মহিন হৈছে। আৰু মানে গোটা গোটা থাকিলে চাটনিটো খাই ভাল নালাগিব। সেইকাৰণে এইটো একদম মহিন হোৱাকৈ বনাব এনেকৈ। আৰু এতিয়া কেৰাহী এখনত মিঠাতেল দি তেলটো গৰম কৰি তাতে আলু কিটুকুৰা দি অকণমান হালধি দি আলু কিটুকুৰা ধুনীয়াকৈ এতিয়া ভাজি ললো। কেইটামান এনেকৈ নহৰু লৈ কেইটামান নহৰুকেইটা আমি থেতেলিয়াই ল'ম। এতিয়া মই মাত্ৰ থেতেলিয়াই লৈছো। থেতেলিয়াই লৈ ইয়াত এইখিনি তেলতে দি দিছো। আৰু এনেকৈ জলকীয়া দীঘলকৈ জলকীয়া কাটি ইয়াত জলকীয়া দি দিম। তাৰপিছতে এতিয়া আমি যে আলুখিনি ফ্ৰাই কৰি লৈছিলো এই আলুখিনিতে এই বুটখিনি দি দিম। আৰু তাত আমি এই পিচি লোৱা তিলখিনি দি দিম এইখিনি। আৰু এতিয়া এইখিনিৰ ওপৰত এই ভাজি লোৱা এই গোটেইখিনি দি দিম ইয়াত দি দিম। এইখিনি ভালকৈ মিক্স কৰি দিম এইখিনি। আৰু এতিয়া ইয়াত ইমানখিনি নিমখ লাগিব। নিমখটো আপোনালোকে আন্দাজ মতে ইয়াত নিমখ দি দিব। ইয়াত নিমখ দি একদম ভালদৰে এইখিনি মিক্স কৰিব। একচুৱেলি নিমখটো আগতেও দিব পৰা গ'লহেঁতেন কিন্তু মই আগতে দিবলৈ পাহৰি গ'লো। সেইকাৰণে এতিয়া পিছতহে দিছো নিমখটো। এইখিনি এতিয়া ঠাণ্ডা হ'বলৈ দিম। প্ৰায় 10 মিনিটমান সময় থৈ দিলে ঠাণ্ডা হৈ যাব। ৱেডাৰ চাওক আজিৰ ৱেডাৰ ইন গুৱাহাটী টুডে। আৰু ৱেডাৰ চাওক 37। আৰু এয়া চাওক ৱেডাৰ ইন জয়পুৰ টুডে। আৰু আজি জয়পুৰৰ ৱেডাৰ চাওক দেখিছে এয়া চাওক। জয়পুৰতকৈ অসমত সূৰ্য দেৱতাই বেছি মানে তাণ্ডৱ চলাই আছে এতিয়া। এয়া চাওক দেখিলে নহয়। এতিয়া এইখিনি প্ৰায় 15 মিনিটমান সময় আমি ফেনৰ তলত থৈ দিছিলো। এতিয়া একদম ঠাণ্ডা হৈ গ'ল। ঠাণ্ডা হৈ যোৱাৰ পিছত এতিয়া এই দুটুকুৰা কাজি নেমু দুটুকুৰা আছিলে এই দুটুকুৰা মই এতিয়া ইয়াতে চেপি দিম। আৰু এইখিনি এতিয়া মই এইখিনি নেমু চেপি দিলো। এতিয়া মই ভালদৰে এইখিনি মিক্স কৰি দিম। এইখিনি আপোনালোকে ভালদৰে মিক্স কৰিব। আৰু এইখিনি মিক্স কৰি দিয়াৰ লগে লগে আমাৰ আজিৰ চাটনিটো ৰেডি হৈ গ'ল। এইটো চাওক টেষ্টি লাগিছে না। খাবলৈ বহুতেই টেষ্টি হয়। আপোনালোকে নিমখ নেমু আৰু জলকীয়া এইকেইটা টেষ্ট কৰিব।
অলপ অলপ জ্বলা হ'লেহে খাই ভাল লাগে, অকণমান জ্বলা আৰু অকণমান টেঙা হ'লে খাবলৈ খুব ভাল লাগে। এতিয়া মই কৈ থাকোঁতে মোৰ মুখলৈ পানীয়ে আহি গৈছে। আৰু এতিয়া মই বনালোঁ যেতিয়া আপোনালোকক টেষ্ট কৰি দেখাওঁ, টেষ্টটো কেনেকুৱা হৈছে। আপোনালোকে নেদেখিলে গম নাপাবতো। এইটো চাওক, এইয়া এইয়া যিহেতু মই বনাই থাকোঁ, গতিকে একদম পাৰফেক্ট হৈছে। নিমখ, নেমু আৰু জলকীয়া একদম পাৰফেক্ট হৈছে। অলপ অলপ জ্বলা হৈছে, অলপ অলপ টেঙাও হৈছে, আৰু লগতে নিমখটো পূৰা জোখৰ হৈছে। আপোনালোকে এইটো প্ৰায় 4-5 দিনলৈকে ৰাখিব পাৰিব। ফ্ৰিজত থৈ থৈ 4-5 দিনলৈকে খাব পাৰিব। এইখিনি আমি এতিয়া বনালোঁ, আমিও প্ৰায় 3-4 দিনলৈকে এইখিনি খায়েই থাকিম। তো আজিলৈ ইমানেই। ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে মোক কমেণ্ট কৰি জনাব।